নমস্কাৰ আপোনালোক সকলোকে ৰুহি আহমেদৰ চেনেললৈ স্বাগতম জনাইছো। মোৰ নাম চেহনাজ বেগম, মই নৱম শ্ৰেণীৰ ছাত্ৰী। মই এতিয়া আপোনালোকৰ সন্মুখত বিহুৰীয়া গীত গাবলৈ লৈছো। গীতটিৰ গায়িকা হৈছে ডলি ঘোষ। কিবা ভুল ত্ৰুটি হলে ক্ষমা কৰিব। এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ'। নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। কিনো চেনে আছিল বুকুত বন জুয়ে পোৰা দিপুৰে, কিনো মৰম আছিল মনত মনৰ সপোন মনতে মৰে। নাহৰ কপৌ সুবাসতে বেবা ধুনৰ সমদতে পিৰিতি উঠে সাৰ পাই। নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। দুয়োটি হাতে টোকাৰি শুৱনি ও তাতো দেখোন নভৰে মোৰ মন। কিনো ভাবত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন। কলিৰ মাতত শুনিলো মই আহঁতৰে তলতে ৰুল কোনে মোলে আছে বাট চাই। নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই। পাখি লাহি মনৰ মাজত